হেল্ল' ফ্ৰেণ্ডছ, মই প্ৰীতি আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু বিহুলৈ মাত্ৰ দুদিনহে বাকী আছে, সেইবাবে আমাৰ ওচৰতে হৈ থকা বহাগী মেলা এখনলৈ যাওঁ ব'লক। বিহু বুলি আত্মসহায়ক গোটবোৰে মিলি বহু বস্তু বনাই মেলি আনিছে। তাকে কি কিনো আনিছে চাওঁ আহকচোন। এইখন বহাগী মেলা আপোনাৰ বঙাইগাঁও কলেজৰ ফ্ৰণ্টত হৈছে। ৱাকিং জ'ন এটা হৈছে, তাতে পতা হৈছে। বৰ বিশেষ ডাঙৰ মেলা নহয়, তথাপিও চাওঁ আহকচোন কি বনাইছে। এয়া বিভিন্ন ধৰণৰ পিঠা পনা তেওঁলোকে বনাই আনিছে। আৰু এই পিঠাটো কি বুলি কয় আপোনালোকে জানে যদি কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু এনেকৈ চাদৰ মেখেলা, গামোচা, এয়া বৰা চাউল 65 ৰুপিজ পাৰ পেকেট আছিলে। এয়া মাছৰুম আছিলে। মই বাৰু প্ৰথমতে চিনি পোৱা নাছিলোঁ, তেওঁক সুধি লৈছিলোঁ। আৰু এয়া হ'ল শুকান মাছো আনিছিলে তেখেতসকলে। আৰু তেওঁলোকে এয়া মাছৰুমৰ পিকলছো বনাই আনিছিলে, ঘৰতে বনাইছে। আৰু এয়া কলখাৰ, থলুৱাভাৱে প্ৰস্তুত কৰা কলখাৰ আৰু গামোচা। আপোনালোকৰ যদি কিবা বিহু উপলক্ষে আপোনালোকৰ কিবা ল'ব লগা থাকে, তেতিয়াহ'লে আপোনালোকে বঙাইগাঁৱৰ পৰা এই বহাগী মেলাখনলৈ আহিব পাৰে। ইয়াত বিভিন্ন ধৰণৰ আপোনাৰ বস্তু তেওঁলোকে আত্মসহায়ক গোটবিলাকে আনিছে। আৰু বিশেষকৈ গামোচা, বৰ ধুনীয়া সুন্দৰ গামোচা তেওঁলোকে বৈ আনিছে। আপোনালোকে এবাৰ চাব পাৰে। এনেকৈ কাজি নেমু, আপোনাৰ ভোট জলকীয়া, ঘৰৰ হালধি, এয়া চুঙা পিঠাও তেওঁলোকে বনাই আনিছিলে। এয়া দেখিছেনে, চুঙা পিঠাও আনিছিলে। এনেকৈ বহু ধৰণৰ। আৰু নাৰিকলৰ চিৰা কোনে কোনে খাই ভাল পায় জনাবচোন। এয়া চাওক, পাৰ পেকেট 60 টকা। আমি তাৰ পৰা ৰুমাল ল'লোঁ। ৰুমালকেইখন বৰ মৰম লগা আছিলে। আৰু মই বোৱা ৰুমাল বহুত দিনেই ইউজ কৰা নাছিলোঁ, সেইকাৰণে আমি ৰুমাল দুখনমান কিনিলোঁ। এয়া চাওক এইকেইখন। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।